গাইজ গৰম জনাইছোঁ আৰু এটা অন্যতম ভিডিঅ' আৰু আপোনালোকে চাই আছে RF Vlogs। তো যি নহওক মই এতিয়া বৰ্তমান চাওঁ পথাৰৰ মাজত আৰু কিয় আহিলোঁ পথাৰৰ মাজত আপোনালোকক ক'ম। মানে ইয়াতে মাছ মাৰি আছে, ইয়াতে মাছ মাৰি থাকিলে সি মোক মাতিছে ফোন মাৰি, যাচোন ভিডিঅ' এটা বনাই দিওঁ মাছ মাৰা। তো কি বা মাছ মাৰে চাই লওঁ আৰু মই চাইকেল লৈছোঁ সেইকাৰণে অলপ ভাগৰো লাগছি। তো আহি আৰু অলপমান আছে, বেছি নহয়। তো পামেই আৰু কেতিয়া মাছ মাৰি গৈছে, মাছ দেই নে নেদে বা মোক এনেই মাতিছে ভাই। চাওঁ ৰ কি কৰে, নেদলি গম পাম ইকানে মাল। আৰু ফাইনেলি গাইজ মই আহিব লগীয়া এতিয়া এতিয়া মাছ মাৰি আছে চাৰিটা চলিয়ে। এতিয়া মোকো মাতিছে, মই নাযাওঁ। আজিকালি মাছ মাৰি আছে। মাছ পাইছা না গাত? মাছ পাইছা? কি মাছ পাইছা? গৰৈ নহয়, গৰে নানি নানি। ফাইনেলি গাইজ মই নামিয়ে দিলোঁ, বোকায়ে বোকা। আহা কি মজা বোকা, আগাঠোমান হ'ব। কিবা কৈ দিয়ে এটা মাছ মাৰিব আছো গাইছ। এইটো মাছ মাছ চাওঁ কি মাছ পাইছা? গৰৈ মাছ। বঢ়িয়া বঢ়িয়া। আজি মাছ মাৰা দেখাম গাইছ, কিমান মাছ পাই আছা দেখি চাওঁ। চাই থাকিব মোক তাত জোলে খালটো হিচাপে দেখছে গোটাই জুকে দিছি। আকৌ নাই মাথা জহাই ধৰাই মাৰি থাকে। এইবাৰ গাঁৱলীয়া চলি মাছ চাছ মাৰি এনেকৈ খাই থাকিব লাগিব আৰু কি কৰবি। ইয়াৰ দিন ধুনীয়া লাগে আৰু এই মাছটো মাৰি কেনে গড়ে না আরে গড়ে গড়ে সব এনে থাকে একবার আমার গাতে মানে কাঁচা মাছও খাবা পারে, এটা খাই কেনে দেখে দিব এবার পারলি গড়ে একবার সবে কেনে দেখে না থাকে একবার দেখে দিয়ে এখন নয় দে এটা দেখে না থাকে রাইজক আশীর্বাদ দিব। ৰাইজক দেখে দি আছে অকণমান দেৰিকে। মই আগে মাছকেইটা ধৰি লওঁ, চাই যাওঁ গাইছ, তাৰপৰা দেখে দি চাওঁ। আৰু মাছ ধৰিম আমি এখন ইয়াত পুৰা তাকে গেলিন মাজেদি বান্ধিম। আমি বস্তা আনিছো আজি, বস্তাত লৈ যাম আজি মাছ। বাবু কি মারা নুমি যাও আর মেডান মে উতারে যাও। তবজুল ইংলিশ কব নালগে দে বা অসমীয়া ক। ক'ত আছা পাটনার? এই যাবি নৈদাৰ লগত তও গুচি যাবি হেৰি ঘৰে মোক যি এতিয়া ফোন কৰি মাতছা। তোৰ মাছ কিমান পালি চাওঁ টোটেল দেখেছি দেব এই ঠোঙা গিটাৰ এনে কি না বস্তাটো আছে আছে ওস্তাদ। গোটা সৰু মাছ না ডাঙৰ মাছ না? গরে আর পুঠি ইবাৰ ডাঙৰ মাছ পাম। শুকুৰবাৰ বুধে তোৰ এনে শুকুৰবাৰ গেছি ঘৰে ঘৰে শুকুৰবাৰ বাঢ়ি যাব দে, টেনচন ল'ব পুঠি মাছ খালি চকুত বাদে বাদে। সৰু মাছ হ'লি হ'ল, ডাঙৰ মাছ খাওঁতে ভাল। এতিয়া আন্ধাৰ আছে মাছকেইটা ভালকে দেখে দে আৰু একবাৰ বোকাত বাকি দি গোটাইতে মই ধৰিছোঁ। এতিয়া কি গৰৈ মাছ আৰু পুঠি মাছে বেলেগ নাই। গড়াইতে মই ধৰিছোঁ গোটা গড়ে চাইছোঁ আৰু বাচ্চা মই ধৰিছোঁ গোটা কোনোবা ক'ব পাৰে ইয়াতে মাইকেলাল অলপ আদমি ক'ব পাৰে ইয়াতে এটা মুখ চুখ চব বন্ধ হৈ আছে। ধমা গিলা নয় আৰু গাইছ এইটো দবালত মাছ মৰা হ'ল। এইবাৰ এটা নতুনকৈ দবাল দিব, তো কেনেকৈ দি আছে আপোনালোকে চাই থাকক, আমাৰ কেতে দিব। অলপ লাইফত এক্সপিৰিয়েঞ্চ কৰিব লাগে, পথাৰত আহি কেনেও নাগিৰাক মাছ চাছ মাৰিব লাগে। পথাৰত আহি ভাল লাগেতো, অলপ কষ্ট কৰিব লাগে। ঘৰত আৰু কিমান বাগা দি দেখবি, কষ্ট কৰিব লাগে, মাছ চাছ নিব লাগে, খাব লাগে। লোকেল মাছ আজিকালি চব সাত দিয়ে মাছ হয়নে নহয়? ফিচাৰী মাছ দুনিয়াৰ সাত দিব, উৰিয়া সাৰ কিবা সাৰ। এতিয়া মানে তই এইটোৱে বুজিছা নাকি যে আমি লোকেল মাছ কেনেকৈ খাব পাৰোঁ সহজ পদ্ধতিত? গাটো কপি আছে, এই কামিয়ে কৰি আছে আহিব আৰু কথা এইলা দবাইগিলা আকলাই দিছোঁ। মাছ নাখা, গৰৈ মাছ নাখা, গৰৈ কাৱৈ খলিয়া না মাটি লাগে, মই খাই ভাল নাপাওঁ।
কৈ হলি যায় চেতিয়া ভাত ৰহি যে তই যে কৈ মাছটো মাৰিছিলি সি কি কৈছিল কচু কাহিনীটো একবাৰ তাৰমতে মই আগদিনে বৰজি মাছ মাৰি আছাও অঁ মাৰি থকাৰ পিছত মাৰি আছা কৈ মাছ পাইছোঁ দেই ভাই বহুত দিতে পাইছোঁ অঁ তাৰ পৰাই আমাৰ ৰফিকুল কাজিন আছে পটকেইটোন পিছে দি আছি এটা মাছ নেলাগে কৈ মাছ পুৰি খাং দেই অলো বা তাৰে পিছত 10 মিনিট পিছত নহয় 1 ঘণ্টা পিছত আৰু মাছেই নেপলো আৰু সেনেকৈ কমাৰ পৰাই সঁচাকে কি বসন্তি জানা এটা মাছ নেলাগে পুৰি খাং দেই এইটো কি মচন্দা মানে আগাত কি মচন্দা মানে এইটো অলপ বেলেগ টাইপৰ মছাদ পাৰ যদি সত্যমান ভাতকে লৈ আহিবি খাং নাকি আৰু গাইজ এতিয়া মই সিহঁতৰ কাষৰ পৰা আহিলোঁ মানে হেৰি সিহঁতে লেতেৰা হৈছে নে মই লেতেৰা হোৱা নাই আৰু মোক মানে দোকানৰ পৰা কিবা আনিব দিছে আৰু গাইজ এতিয়া মানে কি চিজন মানে এইটো বেহাৰ পুতা চিজন আৰু বেহাৰ তো গাইজ মই ঘৰৰ পৰা আৰু আহিলোঁ এইবিলাক পানী চানী পিছফালে আছে আৰু মই ড্ৰেছটো চেঞ্জ কৰি আহিলোঁ যদি হোৱাৰ লগে লগে ঘৰতে যাম আৰু ক'ত হ'ব 2 ঘণ্টা 3 ঘণ্টামান লাগব বুলি কৈছিল এই অলপমান চায়া জেগা পাইছোঁ ৰ তাতে বহি কেনে আপোনালোকৰ কথা ধুনীয়া ডাইলগ মাৰি দিওঁ না কি ডাইলগটো ধুনীয়া লাগব মই মানে এতে ভাবছোঁ ডাইলগটো তো গাইজ আহি মই চায়া জেগাখিনি পাই গ'লোঁ আৰু আপোনালোকৰ ডাইলগটো ক'ম বুলি কৈছোঁ ডাইলগটো মানে কেনেকুৱাকৈ হেৰি কৰিছোঁ পিছফালে যি আপোনালোকে দেখিছে এইগিলা বেহাৰ শাক মানে শাকৰ দ্বাৰা মানে ডাইলগটো ক'ম বুলি কৈছিলোঁ তো ডাইলগটো কওঁ কাহ উঠছি পথাৰত পায় শাক পাচলি মুঠ খাই 3 টেকেলি বালৰ পুতাকে আৰু ধপ দে কেটিএম থকা বুলি এফালে বাইপাকৰ গেছি কটিৰ চাল বাকলি কেনে কমেণ্ট কৰি জনাব গাইজ তো গাইজ মই ইয়াৰ পৰা উঠিয়ে দে আৰু কেদাৰে মানে গেৰে পাগলা মই নাখাল লওঁ আমি গাঁৱলীয়া চলি ভাই আমি এনেকৈ থাকিব লাগিব তো যিয়ে নহওক এতিয়া সিহঁতৰ তই ধন্যে মোক টানি তোৰ নাম হৈছে নানি সেইকাৰণে তোৰ নাম হৈছে নানি গাইছ ইয়াৰ নামটো অৰিজিনেলকে নানিয়ে চবেই নানি বুলি মাতে গাঁৱক চবেই জানে নানি পথাৰত আছে পানী হাতখন ধুচি টানি গাইছ তাৰ নাম হৈছে নানি বৰ্তমান কেইটা এতিয়া কি কৰি আছে শিখৰ খালে কি হয় শিখৰ খালে ভিটামিন চি পোৱা যায় ইয়াতে আৰু দাঁতবোৰ ভালে থাকে আৰু লগতে গলটো অলপ ভালে থাকে পেটটো ভালে থাকে এফেক্ট নকৰে আকৌ মানে শিখৰটো ভাল বস্তু নেকি একদম ভাল বস্তু একদম আপেলত কি পিউৰ আৰু প্ৰটিন আছে ইয়াতে আপেলত যিখিনি প্ৰটিন পায় ইয়াতে ডাবল আছে খাওক আপোনালোকে যোনে খোৱা নাই শিখৰ খোৱা আৰম্ভ কৰক আৰু শক্তি বনাওক তাৰমানে শিখৰ খালি মাছ মাৰিব পাৰিবি না নহ'লে নৰা তেল ভৰা যাব আৰু শিখৰটো খাওক গাইছ একো নহয় হাইছ মাছ আছে আৰু খেতিত কম আছে অলপ গম নাপাওঁ পিছত কি হয় এইটোৰ তলত কি মাছ আছে এইটোত কৈ আছে আপোনাৰ কৈটো পাব আপোনাৰ গৰৈটো পাব আৰু লগতে আপুনি দৰিকণা পাব পুঠি পাব আৰু পিছত আপোনালোকক দেখাই আছোঁ কি পায় সেইটো মই দেখাই দিম ভিডিঅ'ত প্ৰথমতে শিখৰটো খাই লওক প্ৰটিনটো লাগিব না কি চাই প্ৰসাদ বোলা বস্তু হাততে দিব লাগে পাল কিচ্ছু থাৰ আন কৰে ধৰিম কি থাৰ ধাৰত দৰে ঘৰ তাৰমানে কেনেকুৱা ঘৰে হ'ব এইটো কি তাৰ কটি নাই আৰু তাৰ কটিকে নাই সেইটো চাওঁ কেনেদৰা আৰু গাইজ মাছ ধৰাৰ কাৰণে বিশেষকৈ জাগা নাই যিহেতু ইয়াতে থ'ব কাটা খান্সি এতিয়া মাছকেইটা বঢ়িয়াকৈ থ'ব মাছকেইটা দিলে তাতে ঢালি দি ধুই দিব লাগিছিলে গড়ে আৰু পুঠিয়ে না
এইটো গাটা খানছিল কেতে আৰু ইয়াতে শিখৰ পিটো ফেলছি এইটো গাটা ইউজ নহয় কাৰণ এই ফুটাটোৰ মাছগিলা সোমাই যাব না সেইটো কাৰণে নহয় ঘৰে মাছকেইটা যদি ফুটাৰ ভিতৰত সোমাই যায় সেইকাৰণেতো দিছে ফুটা মাছকেইটা সোমাই যাব ফুটাৰ ভিতৰত জানাই ফুটাটো বহাল আছে আৰু গাইছ মই এতিয়া মানে ঘৰত যাম ঘৰত যাই মন নাহো আৰু কেতিয়া আহিব পাৰে মানে আহিব ই মানে ভাত আনবা যাব আৰু তাই যাব সেহেঁতে দুটা যাব আৰু দুটাকলৈকে ভাত লৈ আহিব মন নাহো যিহেতু ঘৰতে ভাত চাত খাম এটোৰ আৰু বহুত টাইম লাগিব প্ৰায় 2 ঘণ্টামানেই লাগিব শেষ হোৱা নাই ভিডিঅ'টো কেটৰ লগত আপোনালোকে আৰু অলপ দেখা পাব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আমাৰ কেটৰ লগত মই বাই বাই দিলোঁ দে গাইছ আৰু গাইছ আমি এতিয়া ভাত লৈ যাই চাওঁ মানে এতিয়া ভাত খাব লাগিব ন বহুত কষ্ট কৰিলোঁ আৰু এঙে ঘৰত গৈছি সি গা চা ধুই কেনে এতিয়া মানে দোকান খুলিব ব্ৰইলাৰৰ দোকান ব্ৰইলাৰ কাটিব আমি এতিয়া যাই চাওঁ ভাত খাব লাগিব ভাত খাই আৰু পানী মাৰিব লাগিব ডবাল দিব লাগিব কষ্ট হৈছে হে গাইছ আজি না কি হ'ল বহুত কষ্ট হৈছে আজি শিকবা লাগে মানে কি আৰু দেহাক কষ্ট দিয়ক আৰু সুস্থ ৰাখক দেহাটো সেইটোৱে কথা আৰু না কি বঢ়িয়া আমি বঢ়িয়া জাগা দি যাই চাওঁ কি ধুনীয়া সেউজীয়া চব চাৰিওফালে সেউজীয়া আৰু এই আমি এইগিলা কিমান দূৰত আছে ইয়াতে চাওঁ তাকে গেলি যাব লাগিব পথাৰৰ ভাতৰ আমেজটো কিবা বেলেগ আৰু যদি অলপ আচৰ হলা হয় আচৰটো আৰু গাইছ ভাত খোৱা আমাৰ ষ্টাৰ্ট হৈ গ'ল পথাৰৰ ভাতটো একদম সদৰ ভাত আৰু মই ক'লোঁ আলু ভৰ্তা হ'ব লাগে আলু ভৰ্তা আৰু দালি আৰু হেৰি আচাৰ কেঁচা জ্বালা পেৰি দিবা পাৰি পেৰি আৰু পিঁয়াজ নাই খাই কাৰণে আৰু কষ্ট কৰিব লাগিব কটি দি গুণ দি ৰখে মাছকেইটা ধৰি লওঁ মাছকেইটা ধৰি কেনে আপোনালোকক দেখিছোঁ কেইটা মাছ পাওঁ আগে ধৰি লওঁ নহ'লে ৰাতি হৈ যাব আমাৰো দেৰি হ'ব গা ধৰিলে ঠাণ্ডা লাগিব এতিয়া সেইকাৰণে মাছকেইটা ধৰি লওঁ তাৰপৰা দেখিছোঁ কেইটা মাছ পাইছোঁ আমি এখনি হাত সিঁচি কেনে চাই দিয়ক অলপ টাইম আগে মাছকেইটা ধৰি লওঁ গোটাই বাই বাই গাইছ মাছ মাৰা শেষ এতিয়া আমি মাছ কেইটা পাইছোঁ দেখিছোঁ আৰু দিনটো মাছ মাৰি মাছ একটা আমি যিটো গাঁতাত দিছিলোঁ মাছকেইটা গাঁতাৰ পৰা উলিয়াই আছে দে জলদি কৰ ৰাতি হ'ল সূৰ্য ডুবি গ'ল আৰু এতিয়া ৰাতি হ'ল আমি এতিয়া ঘৰত যাব লাগে গা ধুব লাগে মাছৰ কালেকশ্যন দিনটোৰ কৈ গড়ে তাৰপৰাই কি আছে আৰু ৰাইজ আমাৰ মাছ মৰা হৈ গ'ল আৰু মাছ কেইটা পালোঁ দেখালোঁ আপোনালোকক আৰু এতিয়া আমি ঘৰত যাওঁ বাকী ভিডিঅ'টো যদি চাই ভাল লাগছে তেনেহ'লে লাইক চাইক কমেণ্ট কৰি দিব অলপ ছাবস্ক্ৰাইবটো কৰি দিব আৰু এখনিয়ে দেখালোঁ আৰু আজি এখনিয়ে আছিল দে বাকী বাই বাই টাটা এতিয়া আমি যাওঁ জয় অসম বাই বাই টাটা বিস্কুট